মাজারটোপত জলজীবন মিশন সম্পর্কে আজি সজাগতা সভা অনুষ্ঠিত হয়। ঘরে ঘরে বিশুদ্ধ খোয়া পানী যোগানোর উদ্দেশ্যে অনুষ্ঠিত হয় এই সজাগতা সভা। ছয়গাঁও সমষ্টিৰ গৰিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজাৰটোপ গাঁও পঞ্চায়তত আজি অনুষ্ঠিত সজাগতা সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগ গুৱাহাটী সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা জয়ন্ত শৰ্মাই উপস্থিত থাকি জলজীৱন মিছন আঁচনি সম্পৰ্কে বুজাই দিয়ে। মাজাৰটোপ গাঁও পঞ্চায়তৰ সভানেত্ৰী উমল খায়েৰে সঞ্চালনা কৰা সভাত মাজাৰটোপ গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জলজীৱন মিছন সম্পৰ্কে আমি চৰকাৰে নিৰ্দেশ মতে আজি আমাৰ পঞ্চায়তৰ লগত এখন কনভাৰ্জেন্স মিটিং আছিল, মানে এখন সজাগতা সভা যে উপভোক্তা কমিটি গঠন সম্পৰ্কত আমাৰ জলজীৱন মিছন আঁচনিৰ পানী যোগান আঁচনিবিলাকৰ উপভোক্তা কমিটি গঠন সন্দৰ্ভত এখনি সজাগতা সভা ইতিমধ্যে আমি বহুতো পঞ্চায়তত কৰিছোঁ। আজিৰ তাৰিখত আমাৰ এই মাজৰটোপ পঞ্চায়ত আৰু টুকুৰাপাৰা পঞ্চায়তত আছে। মাজৰটোপ পঞ্চায়তৰখন ইতিমধ্যে আমি শেষ কৰিলোঁ। এতিয়া 2টা বজাৰ পৰা টুকুৰাপাৰা পঞ্চায়তত মিটিং আৰম্ভ হ'ব। হিতাধিকাৰীয়ে এই জলজীৱন মিছন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানী ঘৰতে লাভ কৰিব। এইটো যিহেতু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ এটা সপোনৰ আঁচনি জলজীৱন মিছন, যে 2024 চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতি ঘৰ মানুহে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব লাগে। সেই মৰ্মে আমাৰ সকলোফালে কামবিলাক চলি আছে।